this Bodoland is not only for Bodo. ইয়াত যিমান কমিউনিটি আছে চবে তাৰমানে ইয়াত বড়োলেণ্ড ডিমাণ্ড কৰিব লাগিব। অনলি বড়ো অকলে যদি ডিমাণ্ড কৰি থাকে তেতিয়াহ'লে এইটো ফ্ৰুটফুল নহ'ব। এছামিজ ভাইসকল অসমত থকা এছামিজ ভাইসকল এবা যিকোনো কমিউনিটিটো বেয়া পাব নালাগে। কিয় আমি ছেপাৰেট ষ্টেট বিচাৰিছোঁ সেইটো কেতিয়াও বেয়া পাব নালাগে। কিয় আমি যেতিয়া ঘৰতো দুজন যদি দাদা ভাই থাকে তেতিয়া আমি যেতিয়া ফেমিলি ডাঙৰ হয় এইটো ছেপাৰেট হয়। আমাৰ সেই এৰিয়াত যেতিয়া বড়োলেণ্ড হ'ব সেই এৰিয়াটো ডেভেলপমেণ্ট হ'ব। সেই ডেভেলপমেণ্ট সেই ৰাস্তা ঘাট সেই স্কুল কলেজ আৰু যিমান ইকনমিক ডেভেলপমেণ্ট নট অনলি বড়ো হ'ব সেইটো নহয়। ইয়াত থকা যিমান কমিউনিটি আছে সিহঁতেও এক মানে ডেভেলপমেণ্ট ইকুৱেলি হ'ব। আমাৰ বড়োলেণ্ডৰ মেইন উদ্দেশ্য হ'ল যিটো গঠন কৰাৰ যিটো ফাউণ্ডেশ্যন সেইটো আমাৰ বড়োলেণ্ড ছেপাৰেট ষ্টেট ফৰ বড়োলেণ্ড। দিছ বড়োলেণ্ড ইজ নট অনলি ফৰ বড়োজ। ইয়াত যিমান কমিউনিটি আছে কিবা যিমান কমিউনিটি সৰু ডাঙৰ যিমান কমিউনিটি আছে ইয়াত গোটেইটো আমি কনফিডেন্স বিল্ডিং কৰি পেলাই চবে তাৰমানে ইয়াত বড়োলেণ্ড ডিমাণ্ড কৰিব লাগিব। অনলি বড়ো অকলে যদি ডিমাণ্ড কৰি থাকে তেতিয়াহ'লে এইটো ফ্ৰুটফুল নহ'ব। যিটো সেইটো ডেম'ক্ৰেটিক কাণ্ট্ৰি, ডেম'ক্ৰেটিক কাণ্ট্ৰিত আমি আমাৰ ৰাইটছ আছে। বড়োলেণ্ড ডিমাণ্ড কৰাটো ৰাইটছ, এইটো ফাণ্ডামেণ্টেল ৰাইটছ। আমাৰ যিটো আৰ্টিকল ইণ্ডিয়ান কনষ্টিটিউশ্যন ইয়াত লিখা আছে সেই হিচাপত আমি বড়োলেণ্ডটো ডিমাণ্ড কৰিব পাৰি, সেইটো ইলিগেল নহয়। ইয়াত আমি এতিয়া বঞ্চু আমি সেইটোৱে মানে বেলেগ কমিউনিটি কেনেকৈ আমি এক মানে এটা টিম বনাব পাৰিম বড়োলেণ্ড ডিমাণ্ডৰ কাৰণে। মানে বড়োলেণ্ড কাৰণে নট বড়োৱে অকল চিঞৰি নাথাকে, বেলেগ ইয়াত থকা যিমান কমিউনিটি আছে সিহঁতেও বড়োলেণ্ড লাগে বুলি কয়। সেইটোৰ কাৰণে আমি কাম কৰি আছোঁ। ইয়াত কোনো নেগলেক্ট কোনো বেলেগ কমিউনিটি নেগলেক্ট কৰা ডিপ্ৰাইভ কৰা এনেকুৱা কথা নাহিব। আমাৰ সেই এৰিয়াত যেতিয়া বড়োলেণ্ড হ'ব সেই এৰিয়াটো ডেভেলপমেণ্ট হ'ব। সেই ডেভেলপমেণ্ট সেই ৰাস্তা ঘাট সেই স্কুল কলেজ আৰু যিমান ইকনমিক ডেভেলপমেণ্ট নট অনলি বড়ো হ'ব সেইটো নহয়। ইয়াত থকা যিমান কমিউনিটি আছে সিহঁতেও এক মানে ডেভেলপমেণ্ট ইকুৱেলি হ'ব। আৰু এটা দেশত আমি ভাল মানে আমাৰ যিটো সেই জাগাৰ যিটো মানে যিটো আমাৰ এক গ'ল দেশত আমি কণ্ট্ৰিবিউট কৰিব বিচাৰোঁ। এজ এ বড়োলেণ্ড ছেপাৰেট ষ্টেট হিচাপে আমি কণ্ট্ৰিবিউট আমি স্পৰ্টছ লাইনৰ হওক যিকোনো ইকনমিক ছেক্টৰৰ হওক আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি ছাপোৰ্ট কৰা এনেকুৱা ধৰণৰ পদক্ষেপ আমি চব মিলি পেলাই সেইটো কৰিব পাৰিম যদি আমি ছেপাৰেট ষ্টেট যদি পাওঁ। আৰু আমি যিবিলাক মানে ইয়াত ইলিগেল ইনক্ৰজাৰ হওক বেলেগ ইমিগ্ৰেণ্টছ ইনফ্লাক্স সেইবোৰ অট'মেটিক আমি এইটো ছেফগাৰ্ড আমি কৰিব পাৰিম। ইয়াত আমাৰ এছামিজ ভাইসকল অসমত থকা এছামিজ ভাইসকল এবা যিকোনো কমিউনিটি সেইটো বেয়া পাব নালাগে। কিয় আমি ছেপাৰেট ষ্টেট বিচাৰিছোঁ সেইটো কেতিয়াও বেয়া পাব নালাগে। কিয় আমি যেতিয়া ঘৰতো দুজন যদি দাদা ভাই থাকে তেতিয়া আমি যেতিয়া ফেমিলি ডাঙৰ হয় সেইটোও ছেপাৰেট হয়। আমাৰো এইটোৱে পপুলেশ্যন ক্ৰাইটেৰিয়াত আৰু কিছুমান যিটো প্ৰব্লেমছ যি প্ৰব্লেমটো অসমে ছল্ভ কৰিব নোৱাৰে, যি প্ৰব্লেম আমাৰ সেই এৰিয়াত প্ৰব্লেম অসম গভৰ্ণমেণ্টে ছল্ভ কৰিব নোৱাৰে, সেই প্ৰব্লেমটো যদি আমাক ছেল্ফ অট'নমি দিয়ে সেই জাগাৰ বড়ো নন বড়ো চব মিলি পেলাই সেই প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম। আৰু সেই ছল্ভ কৰাটো ইণ্ডিয়া এজ এ কাণ্ট্ৰি এজ এ নেশ্যন সেইটো বহুত ডাঙৰ মেছেজ যাব, সেইটোৱে মই ক'ব বিচাৰিছোঁ।